নমস্কাৰ বন্ধুসকল, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বিশেষ একো ভিডিঅ' নহয়। আজি আমাৰ যিটো বেডমিণ্টন প্ৰতিযোগিতা আছিল তাতে আজি কিবা অলপ কাম কৰি মঞ্চ বনাম, অলপ কাৰ্যালয় বনাম। তাতে আমি যাওঁ, যাই কিনে আপোনালোকে চাওকচোন কি কৰি আছে আমাৰ ল'ৰাবিলাকে। আমাৰ এতিয়া খেলাখন হ'ব আৰু এখন বেনাৰখন পঢ়িছে একবাৰ আপোনালোকে। এই আপা কি কাম কৰছি? এই আটাহে বাৰু ঐ বেছি জলকবিৰে কষ্ট কৰছা লিলোৱালাক দুভাং ৰ গাটাখানাটো ৰ ভাল কি কষ্ট কৰছি লিলো ফিনালি গাটা এই আমাৰ মঞ্চ বানা নিঞ্জা টেকনিক। আপা মাৰ কদাল মাৰ মাৰ ঐ কালুগুণ্ডা ডাং 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 তাতে গেলো ভাই যাই কিনে যে এই চাহ বনাওঁতে এইটো বিৰাট প্ৰব্লেম। ঘৰৰ ওচৰত হলি ফিল্ডৰ ওচৰত ঘৰ হলি বিৰাট প্ৰব্লেম। এই চাহ বানি আছো, আপোনালোক দুখাই আছো মই। চাহ বনাব লগাত পচি গাইছ এই কুৰ্তা মাখান এক খাব আৰু আমাক ক'ব পা নাবা এই চাহ লাল চাহ খাম আজি আমি। লেলোৰ আজি কষ্ট আছে ঐ জল তই যে চাহ খাবা যে আহিছা এই কাম চাম নকৰাকে, তই কি চাহ খাম বুলি আহিছিলি আজি? চাহ কাম কি নকৰো দেখাই নাই তই চানা দা হা দে বাকী আমাৰ যিটো বেডমিণ্টন প্ৰতিযোগিতা কেনেকৈ মজা বঢ়িয়া গাইজ আপোনালোকে আহিব 21-22 তাৰিখে বম মজা লাগব, ধামাল আহক গাইজ। কাম চাম নকৰা তই কি এনে ডাইৰেকশ্যন মেন নেকি? তই এতিয়া কি কালেক্টৰ হা? এই আধে কাম কৰিছে বাকীতো কামে নাই। চোন কি বৈদ্য মঞ্চ বনাইছা এই গণেশ মেইন টাউনটো মেইন ইয় তাৰমানে ইয় এখানে আমাৰ মঞ্চখন। এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ নহিৰা গদাপাৰা বেডমিণ্টন ক্লাবৰ সৌজন্যত মই বিশেষকৈ মই আৰু আমাৰ কমিটি আমি আৰ্ট কম্পিটিশ্যন পাতিম বুলি ভাবিছিলোঁ আৰু 22 তাৰিখে পাতিমেই ভাবছিলোঁ নহয় পাতিমেই। যদি আপোনালোকে আৰ্ট কৰিব জানে আহক আৰু প্ৰাইজ লৈ যাওক। প্ৰাইজ বিশেষ একো নাথাকিব, এইটো ছাৰপ্ৰাইজ টাইপত থাকিব হেৰিটো প্ৰাইজটো। আৰু আপোনালোকে যেতিয়া আহে 22 তাৰিখে ৰাতিপুৱা 10টাৰ পৰা ষ্টাৰ্ট হ'ব কম্পিটিশ্যনখন। আপোনালোকে 9টা বজাত আহিবা বুলি আশা কৰিছোঁ। আৰু কোনো ধৰণৰ আমাৰ জইন ফিজ নাথাকিব, বিনামূলীয়া হ'ব আৰ্ট কম্পিটিশ্যনটো। আপোনালোকে আহিব বুলি আশা কৰিছোঁ। গাইছ ৰ'বক মানে কি আৰ্ট কম্পিটিশ্যনখন যে আমাৰ মানে প্ৰথম মানৰ পৰাই 8 ক্লাছক বুলি মানে আৰ্ট কম্পিটিশ্যনখন পতা হ'ব। তাতে দুটা আশা থাকিব, প্ৰথম মানৰ পৰাই 5ৰ পৰাই 8 এই দুটা আশা কৰা হ'ব। আৰু গাইছ আৰু বিশেষকৈ কি হয় আমাৰ এনেকৈ চতুৰ্থ বাৰ্ষিক খেলা আৰম্ভ হৈছে আৰু গাইছ আমাৰ মানে চতুৰ্থ বাৰ্ষিক খেলা একক বেডমিণ্টন প্ৰতিযোগিতা পাতিছোঁ। আৰু যাই আহিছে হয়তো গম পায় আমাৰ খেলুৱা কেনেকুৱা, একদম পিয়'ৰ লোকেল, একদম অন্যায় নাই। আৰু আমাৰ এড্ৰেছটো হ'ল যদি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহে বিজয়নগৰত বাটৰ হাতত নামি কিনে অলপ সুধিব যে নহিৰা ক হয়, তাতে ডাইৰেক্ট আহি যাব পাৰিব। তাতে মানুহ কৈ দিব নহিৰা হয়দি যাব লাগে, হয়দি যাবলৈ কৈ দিব। আৰু যদি বকো ছাইডৰ পৰা আহা ৰামপুৰত সুধিলে হ'ল নহিৰাক যাম, নহিৰাক হয়দি যাব লাগে, এই দুখাই দিব মানুহ এখানে। আৰু বেলেগ একো নাই, এখন পোষ্টাৰখন চাব পাৰে আৰু ফোন নম্বৰ আছে, যোগাযোগ কৰিব পাৰে। পোষ্টাৰখন দুখাই দিয়া সকলো আছে। আৰু গম পালে চাগে 21-22 তাৰিখে আমাৰ বেডমিণ্টন প্ৰতিযোগিতা হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। কাৰণ শ্বেয়াৰ কৰিলে মানুহখানে যে গম পাব খেলুৱৈবিলাকে যাতে আমাৰ ইয়াতো এখন বেডমিণ্টন পতা হৈছে। আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম।